আজি আমি সৰু মাছৰ আঞ্জা বনাম। এই আঞ্জাটো আমি কেনেকৈ বনাম চাব। আমি আইতাহঁতক দেখা সেই প্ৰচেছতে আজি বনাম। এই মাছখিনিৰ কাৰণে আমি প্ৰথমতে কেৰাহী এটা লৈ লৈছোঁ। য'ত বনাম সেইটো পাত্ৰই লৈ লৈছোঁ। ইয়াতে মই প্ৰথমতে পিঁয়াজ কাটি লৈছোঁ 3টা। পিঁয়াজখিনি দি দিম। ইয়াতে মই লৈ লৈছোঁ পিঁয়াজৰ পাত অকণমান কাটি। পিঁয়াজৰ পাতখিনি দি দিছোঁ। ইয়াতে আধা চামুচ নহৰু বটা দি দিছোঁ। ইয়াতে মই নিমখখিনি দি লওঁ। ফাৰ্ষ্ট এইখিনি বস্তু মই প্ৰথমতে সানি লওঁ। চাওক সানি লৈছোঁ। চাওক যিমান ভালকৈ ইয়াক সানিব সিমানে আঞ্জাখন সোৱাদ লগা হ'ব। ইয়াতে মই এতিয়া ধনিয়া পাত আধা দি দিছোঁ আৰু অকণমান ৰাখি থৈছোঁ। লগতে দি দিছোঁ এচামুচ হালধি গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ শুকান জলকীয়া গুড়ি। এইখিনিকো আকৌ মই ভালকৈ সানি লওঁ। চাওক তেল দি দিছোঁ এইটো চামুচেৰে 1 চামুচ আৰু অলপ দি দিছোঁ। এইখিনিকো ভালকৈ সানি ল'ম। 5 পৰা 6 মিনিট এনেকৈ ভালকৈ সানি লৈ ইয়াতে মই এতিয়া মাছখিনি মিলাই দিম। চাওক এয়া মাছখিনি মই ঢালি দিছোঁ। মাছখিনিকো মই এতিয়া 3 মিনিটমান এনেকৈ সানি ল'ম। গোটেইখিনি মছলাৰে সৈতে ধুনীয়াকৈ সানি ল'ম। এইটো যিমান সানিব আঞ্জাখন সিমানে সোৱাদ লগা হ'ব। ইয়াতে আৰু অকণ হালধি দিব লগা হ'ব। কম দেখা পাইছোঁ, অকণমান হালধি দি লৈছোঁ। চাওক ধুনীয়াকৈ সানি লোৱা হৈ গৈছে। মই ইয়াতে এতিয়া কেইটামান কাঁচা জ্বলা ফালি দিম। চাৰিটাই দিছোঁ। এতিয়া মই মাছটো সমানকৈ পানী দি দিম। মই ঠাণ্ডা পানীয়ে দিছোঁ কাৰণ মাছখিনিও ঠাণ্ডা হৈ আছে। ইয়াত গৰম পানী সংযোগ কৰাৰ কোনো কাৰণে নাই। গতিকে ধুনীয়াকৈ মাছখিনি একদম সমানকৈ পানীখিনি দি লৈছোঁ। এইখিনি সানা হৈ গৈছে। এতিয়া মই 5 মিনিট ইয়াক থৈ দিম। আহক মই এতিয়া জুইটো জ্বলাই দিছোঁ আৰু ইয়াতে মই কেৰাহীটো বহাই দিছোঁ আৰু ইয়াক হ'বলৈ দিম। নাঢাকাকৈ ই হৈ থাকিব। চাওক কি ধুনীয়াকৈ উতলি আহিছে। এতিয়া লাহে লাহে ই হৈ থাকিব আৰু এনেকৈ গোটেই পানীখিনি শুকাই দিয়াৰ পিছত হৈ যাব। গতিকে আমি চাওক মাছখিনি বৰ ধুনীয়াকৈ হৈ আছে। মই অকণো লৰাই দিয়া নাই। এবাৰ এই ছাইডবিলাক মই অকণমান হেৰি কৰি দি আছোঁ মছলাবিলাক, আৰু এই পানী সম্পূৰ্ণকৈ শুকাবলৈ আৰু অলপ সময় লাগিব। চাওক মাছখিনি বৰ ধুনীয়াকৈ হৈ আহিছে। পানীও সম্পূৰ্ণ প্ৰায় শুকাই আহিছে আৰু অলপ শুকাব লাগিব। চাওক তলত আৰু পানী নায়েই আৰু অলপ হ'ব লাগিব।
চাওক মাছখিনি হৈ গৈছে, বৰ ধুনীয়া এটা গোন্ধ ওলাইছে আৰু ই ভাতৰ লগত খাবলৈ বৰ স্বাদিষ্ট হয়। চাওক কি ধুনীয়া হৈ গৈছে, পানী অকণো নাই। চাওক মই লৰাই দিছোঁ। শুকাই আহিছে, পানী নাই, গতিকে ইয়াক হৈ গৈছে। আৰু অকণমান বঢ়াই দি ইয়াক জুইৰ পৰা নমাই দিম। চাওক তেলখিনি কাষেৰে ওলাই আহিছে, ইয়াতে আৰু পানী নাই, গতিকে এতিয়া মই ইয়াক অফ কৰি দিম জুইটো আৰু অলপ দেৰি ইয়াক ঠাণ্ডা হ'বলৈ এৰি দিম। আহক, এয়া সৰু মাছৰ আঞ্জাখিনি হৈ গৈছে। চাওক কি ধুনীয়া ৰং আহিছে আৰু ই খাবলৈ বৰ সোৱাদ লগা। আৰু মই আশা কৰিছোঁ আপোনালোকে ইয়াক বৰ ভাল পাব। আৰু ইও স্বাস্থ্যৰ কাৰণে উপকাৰী, চকুৰ কাৰণে উপকাৰী, গতিকে আপোনালোকে এনেকৈ সৰু মাছ বনাই খাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে আৰু মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।